নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জুতি চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পানী পিঠাৰ দুটা ভিন্ন স্বাদৰ ৰেচিপি আপোনালোকক দেখুৱাম। সদায় খাই থকা পানী পিঠাতকৈ অকণমান বেলেগকৈ বনাই দেখুৱাম আপোনালোকক। এয়া মই লৈছোঁ মিঠৈ দি বনোৱা পানী পিঠা, আৰু এয়া হৈছে গাজৰ আৰু পিঁয়াজ দি নিমখীয়াকৈ বনোৱা পানী পিঠা। গতিকে ইয়াৰ মই প্ৰচেছখিনি আপোনালোকক এতিয়া দেখুৱাম এটা এটাকৈ। আশা কৰোঁ আপোনালোকে যেন ভাল পাব। এয়া বন্ধুসকল, মই এয়া পিঠাগুড়ি লৈছোঁ একাপ। মই বেছি বনোৱা নাই। ইয়াত মই কি দিম, অকণমান নিমখ দিছোঁ। এয়া মিঠৈ মই তিয়াই থৈছিলোঁ, মিঠৈ পানীখিনি মই দি দিম। তলৰ গেটখিনি দিব নালাগে এয়া। আৰু ইয়াত অকণমান মিঠাতেল দিব লাগিব, যিহেতু পানী পিঠাত আমি অকণমান মিঠাতেল দিলেহে ভাল হয়। আৰু এয়া পানীখিনি দি মই ধুনীয়াকৈ মিশ্ৰণটো বনাই দিম। পানী পিঠাৰ মিশ্ৰণটো অলপ পনীয়া হ'লে ভাল হয়। গতিকে আমি ইয়াক ধুনীয়াকৈ গোটেইখিনি মিশ্ৰণকৈ আমি এই মিশ্ৰণটো বনাই দিলোঁ। এয়া দেখিছে, এয়া হৈ গৈছে। এয়া মই এইখিনি নিমখীয়া বনাবৰ কাৰণে দিছোঁ। নিমখ দিলোঁ। এয়া ইয়াতে গাজৰ এচামুচ, এয়া পিঁয়াজ দিছোঁ। ইয়াতো আমি অকণমান মিঠাতেল দি ল'ব লাগিব। আৰু ইয়াৰ পিছত পানী দিব লাগিব। এয়া মোৰ এতিয়া দুইটা মিশ্ৰণ তৈয়াৰ হৈ গৈছে। এইটো নিমখীয়া, এইটো মিঠা। এতিয়া আমি কি কৰিম, টাৱাখন গৰম কৰি লৈছোঁ গেছত। ইয়াতে অকণমান তেল দিব লাগিব। তেলখিনি বেছি দিব নালাগে, তেল এনেকৈ টাৱাখনত তেলখিনি লগাকৈ দি ল'ব। এতিয়া ইয়াৰে এচামুচ ধুনীয়াকৈ দি দিব লাগিব। তাৰপিছত টাৱাখন ধুনীয়াকৈ ঘূৰাই দিব। বাছ, এতিয়া ঢাকোন দি দিব লাগিব আৰু গেছটো কমাই দিব লাগিব। ঢাকনাখন আঁতৰাই লৈছোঁ। পিঠাখন আমি লটিয়াই দিম। ইয়াত ধুনীয়া হৈছে। সেয়া আমাৰ পানী পিঠাখন ধুনীয়াকৈ ফুটি গৈছে। আমি ইয়ালৈ কাঢ়ি ল'লোঁ। এতিয়া মই আৰু এখন পানী পিঠা দিম। এইটো আমি মিঠৈ দিয়াটো বনাইছোঁ। খাই বৰ ভাল লাগে, আপোনালোকে বনাই খাই চাব। এনেকৈ লৰাই দিব। ধুনীয়াকৈ শ্বেপটো বনাই ল'ব, ঘূৰাই ঘূৰাই। তাৰপাছত ঢাকোন দি দিব সিজিবলৈ। এতিয়া এখন পিঠাও হৈ গৈছে। আমি এখন লুটিয়াই দিম। এয়া হৈ গৈছে পানী পিঠা। এতিয়া মই এইটো পিঠা বনাম, নিমখীয়া পিঠাটো বনাম। এয়া মই গাজৰ দিয়া নিমখীয়া পিঠাটো বনাম। এয়া পানী পিঠাখন হৈ গৈছে। এতিয়া লুটিয়াই দিছোঁ। লুটিয়াই দি আকৌ ঢাকনা দি দিছোঁ। এইখন ধুনীয়াকৈ সিজিলে গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া আমাৰ দুটা ভিন্ন সোৱাদৰ পানী পিঠা ৰেডি হৈ গৈছে। এতিয়া আপোনালোকে যদি মোৰ এই ৰেচিপিটো ভাল পায়, বনাই খাই চাব নিশ্চয়। বহুত ধুনীয়া লাগে খাই। আমাৰ সকলোৰে খুবেই প্ৰিয়। আপোনালোকেও বনাই খাই চাব। আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো, লাইক কৰিবলৈ নাপাহৰিব কিন্তু। আৰু মোৰ যদি কিবা ভুল শুদ্ধ হৈছে কমেণ্ট বক্সত ক'ব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।